পাতিছ সেই অঞ্চলৰ সকলো ৰাইজৰ সহমত আছেনে নাই লাচিত বঁটা যে দিবলৈ লৈছে সেইজনৰ ইতিবৃত্ত জাননে নাজানো তহঁতে এজন দালালক হা কোনখন সমাজৰ নেতৃত্ব ল'লে তেওঁ ই মহোৎসৱ পাতি থাক কিন্তু লাচিত বঁটা যাকে তাকে নিদিবি ক'ত অধিকাৰ পালি তহঁতে হা লাচিত বঁটা দিবৰ কাৰণে কোনে অধিকাৰ দিলে ফাল্টু বুলি ভাবিছ নেকি চুকাফা বঁটা লাচিত বঁটা যাকে তাকে দিবি কোনে সিদ্ধান্ত ল'লে কোনে অধিকাৰ দিলে এই যে মহোৎসৱ পাতিছ সেই অঞ্চলৰ সকলো ৰাইজৰ সহমত আছেনে নাই লাচিত বঁটা যে দিবলৈ লৈছে সেইজনৰ ইতিবৃত্ত জাননে নাজানো তহঁতে এজন দালালক হা কোনখন সমাজৰ নেতৃত্ব ল'লে তেওঁ অসমীয়া সমাজৰ বাবে অৱদান কি আছে তেওঁৰ এটা অৱদানৰ বিষয়ে দেখুৱাই দিয়ে এটা অৱদান এনেকৈ ফাল্টু আমি নকৰিবি একদম সাৱধান কৰি দিছো অতি সোনকালে যদি অসমীয়াৰ ওচৰত অসমবাসীৰ ওচৰত ক্ষমা নিবিচাৰ তেনেহলে তহঁতৰ অৱস্থা কি হ'ব চাই থাকিবি লাচিত বঁটা দিবলৈ যায় কি পাব হা টকা দিলে অনুষ্ঠান পাতিবৰ কাৰণে টকা দিছে লাচিত বঁটা দিবলৈ আহিছে অতি সোনকালে যদি ক্ষমা নোখোজে তেনেহলে আমি কি কৰিম চাই থাকিবি সাৱধান কৰি দিছো